এনেকৈ তেখেতৰ অনুষ্ঠান মই আগতেও উপভোগ কৰিছোঁ আৰু আজি সঁচাকৈ এটা সকলো ৰাইজলৈ সেৱা নিবেদিলোঁ আৰু এটা বিশেষ অনুষ্ঠানৰ বাবে ওলাই আহিলোঁ লগতে মোৰ একদম প্ৰিয় ভকত নমস্কাৰ আৰু বিশেষকৈ ওলাইছোঁ নৱালী এজন প্ৰভু এজন আহি আছে আৰু তাতে এটা বৃহৎ অনুষ্ঠানো পাতিছে মোবাইলত প্ৰায় দেখিয়ে থাকোঁ আমি প্ৰত্যেকে প্ৰাণজিৎ গগৈ বাপজনা যিহেতু ভাগৱতৰ তেওঁ খুব ধুনীয়া এটা ব্যাখ্যা কৰে গতিকে ভাবিলোঁ যে অকণমান আপোনালোককো দেখাম গতিকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ চাই থাকিম ভকতৰ অৰুণাচলৰ পাছ আছেনে নাই নাই মোৰ অৰুণাচলৰ পাৰ্মানেণ্ট পাছ নাই নেকি তুমি কেনেকৈ যাবা টেম্পৰী বনাই যাবা নেকি অঁ ফাৰ্ষ্ট টাইম টেম্পৰী কৰিম টেম্পৰী কৰিবা এই গৰু এই আইসকল ওলাই গৈ আছে আৰু ন পাইছোঁ অনুষ্ঠান পাবহি হৈ গ'ল আৰু ইয়াতেই হৈছে অনুষ্ঠানটো গাড়ী কৰি ৰাখিব আচ্ছা বলক তেখেত পালেহি এই কৈ আছে নেকি কিবা কৈ আছে এই ছোৱালী ইয়াতেই আচ্ছা ইয়াত থৈ গ'লে মানে টেনশ্যন নাই আৰু ন টেনশ্যন নাই মানে একো হেৰি নাই আৰু সেইটো কাৰণে গাড়ীত পাৰ্কিং ইয়াতে কৰিলোঁ আচ্ছা ওলাই গ'লো এতিয়া ঠাইডোখৰ আহি অলৰেডি পাই গ'লোহি আৰু চাৰিওফালে দেখিছে মোৰ পিছফালেও প্ৰায় গাড়ী আছে আৰু এইফালেও গাড়ী মাত্ৰ অকল তেখেতক চোৱাৰ হেঁপাহত আহিছে আৰু মাইকত শুনি আছে তেখেতৰ নামটো এতিয়া গাই আছে আমি শুনো বলক ভাগৱত পাঠ অনুষ্ঠান বুলি ক'লে সাধাৰণতে প্ৰায় লোক নাহে কিন্তু প্ৰাণজিৎ গগৈ দেৱৰ ভাগৱত পাঠৰ ব্যাখ্যা বুলি ক'লে আচলতে নহাকেনো কেনেকৈ থাকোঁ মোবাইলত দেখিয়ে থাকোঁ সেইহেতুকে আহিলোঁ আৰু এখন হৈছে মেইন টুৰণ দিনজোৰা কাৰ্যসূচীৰ ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠান দেৰি নকৰোঁ আৰু ভিতৰলৈ মাত্ৰ সোমাই যাওঁ এতিয়া আহকচোন একেলগে যাওঁ আৰু অনুষ্ঠানটোলৈ আহিয়ে হঠাৎ মোৰ শিক্ষাগুৰু এম স্কুলত পঢ়াই থাকোঁতেই লগ পোৱা ছাৰক হঠাৎ লগ পাই গ'লোঁ ছাৰৰ পৰা অলপ কিবা এটা জানিবলৈ চেষ্টা কৰোঁচোন যিহেতু আহিছোঁ অনুষ্ঠানটোত আহি ছাৰ কেনেকুৱা লাগিছে যিহেতু প্ৰাণজিৎ গগৈ বাপক দেখিয়ে থাকোঁ আমি প্ৰত্যেকে আপোনাৰ অনুভৱ কি আজি তেখেতৰ অনুষ্ঠান উপভোগ কৰি শুনি কি ক'ব ছাৰ শংকৰ হয় যথেষ্ট ভাল লাগিছে মানে কি তেখেতৰ অনুষ্ঠান মই আগতেও উপভোগ কৰিছোঁ আৰু আজি সঁচাকৈ এটা গাম্ভীৰ্যতাপূৰ্ণ এটা অনুষ্ঠান হৈছে আৰু এইফালে চাওক তেখেত বুলি কোৱাৰ লগে লগে কিমান ভকত বৈষ্ণৱে তেখেতৰ গুণানুকীৰ্তন শুনিবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু সেয়েহে ময়ো সোমাই আহিলোঁ ভিতৰলৈ চাৰিওফালে মাত্ৰ ভকত বৈষ্ণৱ আৰু তেখেতে গুণানুকীৰ্তন কৰি আছে তোহাৰি চৰণ কুৰেণু শত কোটি বাৰেক কৰো প্ৰণাম তেৰাই ৰাম নামত শৰণ গ্ৰহণ কৰিলে ৰাম নামত শৰণ গ্ৰহণ কৰিবলৈ যাওঁতে আমি সমস্তজনাই এই কথাটো বুজি পাওঁ এই ৰামে গছ ভৰা ডালে পাতে হৃদয় ভৰা নাম ও পাপে ভৰা জিভা আগত নোলাই হৰি নাম এই দস্যু ৰত্নাকৰৰো তেনেকুৱা হ'ল হৃদয়ত ৰাম নাম আছে সমস্ত জনা জীৱৰে কিয়নো বঢ়াৰকো মহাপুৰুষ মাধৱদেৱে সিদ্ধান্ত দি গৈছে আমাক যে যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী পৰম আত্মা ভগৱন্ত পুৰুষ হৃদয় পদ্মত প্ৰকাশমান হৈ আছে তাৰমানে ৰাম নাম হৃদয় ভৰি ভৰি সমস্ত জনাৰে আছে কিন্তু থকা স্বত্তেও ওলাই আহিব পৰা একমাত্ৰ পথটো হ'ল এই মুখখন আৰু মুখখনৰ জৰিয়তে সমাজতে আছে ভাগে জিভা নামৰ ইন্দ্ৰিয় এই জিভা নামৰ ইন্দ্ৰিয় পথেৰে ৰাম নাম ওলাই আহিব বিচাৰে কিন্তু ওলাই আহিব নোৱাৰে এই কাৰণে পাপে ভৰা জিভা বুলি কোৱা হৈছে তাৰমানে বাটটো পাপৰ দ্বাৰা বন্ধ হৈ আছে সেইকাৰণে কৃষ্ণ নাম আপোনাক মোক সমাজত চাবচোন কেতিয়াবা ৰাস্তাইদি গৈ থাকিলে বোলে বাপ কৃষ্ণ এই বুলি কৈ দিয়াৰ লগে লগে ইপিনৰ বাপজনাই যদি
বোলে কৃষ্ণ এই বুলি যদি কৈ দিয়ে জানিব আৰু কথাটো তাৰমানে কৃষ্ণ বুলি তেওঁ ক'বলৈ জিভাৰ আগত পাপ সোমাই আছে। তেখেতৰ ব্যাখ্যা শুনি থাকিলোঁ, কিন্তু শুনি থকাৰ মাজতে ক'লে যে ভাতটো হৈ গ'ল বোলে অলৰেডি খাবলৈ, গতিকে খানাটো মেইন। আইসকল ৰখি আছে চাগে খাবলৈ চিট নাপায়, কিন্তু আমিতো যাবই লাগিব। ইয়াৰ ভোজনাস্থলী হৈছে সমূহ আইবা সমষ্টি, ইয়াতে আহাৰ গ্ৰহণ কৰিব পৰাকৈ এটা নিৰ্দিষ্ট জেগা দিয়া হৈছে, আৰু এতিয়া আমি ভিতৰলৈ সোমাই যোৱাৰ বাবে চেষ্টা কৰিম। মানুহ চাগে ধেৰ আছে, তেওঁ ঠেলি হেঁচি গৈ থাকোঁ আৰু আঁতৰি দিয়ক অকণমান কৃষ্ণ প্ৰভু। আৰু এয়া পূৰা খাই আছে একদম ধুনীয়াকৈ। আমাৰ কাৰণে চিট বা খালী হয়নে নহয়? আৰু এয়া মোৰ ভকতনী। হেল্ল' ভকতনী। কৃষ্ণ হা আহিলোঁ জানো বাইদেউ বিলাই থাক কৃষ্ণ কৃষ্ণ। আমি ৰন্ধনশাল দেখাবলৈ আহিছোঁ। পানী ডাইৰেক্ট চিধা একদম পাইপৰ পৰা গৈ আছে ন, এডাল পাইপ। বাপ কৃষ্ণহে আৰু ৰন্ধনশাল চাবলৈ যোৱাৰ লগতে কিন্তু আমি চেগতে পাই ভাতকেইটা খায়ো দিলোঁ। আৰু যিহেতু সময় হৈছিলে ভাতকেইটা খাবৰ কাৰণে, ভকতে মই ভাতটো খাই দিলোঁ। আৰু প্ৰায় ভকত বৈষ্ণৱ ৰখি আছে এতিয়াও খাবৰ কাৰণে। আৰু এতিয়া শুনিছোঁ বোলে স্থানীয় মহিলাসকলে থিয় নাম এটি গাবৰ কাৰণে অপেক্ষা কৰি আছে। আৰু তেখেতৰ প্ৰাঞ্জিত গগৈৰ ভাগৱত ব্যাখ্যা পাঠ ইতিমধ্যে সমাপ্ত হওঁ হৈছে। আৰু দেৰি নকৰোঁ তেনেহ'লে চিধা আমি বলক থিয় নাম ভাগ উপভোগ কৰোঁ। আমাৰ চেণ্ডেলসমূহ ইয়াতে থৈ গৈছিলোঁ এই ঘৰটোতে, আৰু এযোৰ চেণ্ডেল পিন্ধিলোঁ এতিয়া। আৰু অনুষ্ঠানটো উপভোগ কৰি বিৰাট ভাল লাগিলে খুবেই। আৰু এতিয়া যাবলৈ ওলালোঁ। এনেকুৱা অনুষ্ঠান প্ৰত্যেকে চোৱাটো কৰ্তব্য, আৰু তেখেতৰ সান্নিধ্য পোৱা মানে ঈশ্বৰৰ সান্নিধ্য পোৱা বুলি ক'ব লাগিব এটা কথা। আইতা আমি যাওঁগৈ আৰু দেই, ঠিক আছে। আৰু শেষত এতিয়া ভকতে গাড়ী চলাব, আৰু মোক এতিয়া থ'বলৈ ওলাই আছে ভকত। গাড়ীতে যাব লাগে। সদৌ শেষত অনুষ্ঠানটো উপভোগ কৰিলোঁ। প্ৰাঞ্জিত গগৈ বাপজনৰ সান্নিধ্য লাভ কৰিলোঁ। আৰু এটা কথা গম পালোঁ কি ভকত বোলে তেওঁ 32 বছৰ বয়স হৈছে, আৰু খুব কম বয়স 32 বছৰ বয়সত আধ্যাত্মিকতাৰ জ্ঞান ইমানখিনি অৰ্জন কৰি আনক বিলোৱাটো বহুত কঠিন কাম। আৰু তেখেতক ঈশ্বৰে আৰু ওপৰলৈ লৈ যাওক। কি ক'ম এতিয়া, মানে ভাষাৰে বুজাব নোৱাৰোঁ এনেকুৱা এটা অনুষ্ঠান য'ত নেকি নিজে সাক্ষী হৈ ৰ'লোঁ। ভকত কেনেকুৱা লাগিছে এইটো কওক। খুব সুন্দৰ লাগিছে, মানে আমাৰ পৰম আঞ্চলিক গৌৰৱ তেখেতৰ আজি দৰ্শনটো হ'ল। আমাৰ সম্পূৰ্ণ কদম আঞ্চলিক বাই সমস্তই দৰ্শন পালে। সদৌ শেষত আপোনালোকলৈ সেৱা নিবেদি আজিৰ ভিডিঅ'টো কেনেকৈ চাই কেনেকৈ পালে জনাব। আৰু জয় আই অসম, কৃষ্ণ কৃষ্ণ।